টিউটৰ আৰু ফিক্স পে কৰ্মৰত এই কৰ্মচাৰী আন কৰ্মচাৰীৰ দৰে নিয়মীয়া পে স্কেলত দৰমহা দিয়াৰ বাবে ৰায় প্ৰদান কৰিছিল অক্টোবৰৰ মাহতে 6 মাহৰ ভিতৰতে ইয়াক কাৰ্যকৰী কৰাৰ কথা কিন্তু এতিয়ালৈকে এই ধৰণৰ উদ্যোগটো কিয় হোৱা নাই আৰু টিউটৰৰ যিটো সমস্যা তাতে এটা সময়ত চৰ্ত জাপি দিলে তেওঁলোকে যদি কোৱালিফাইড হয় তেতিয়াহ'লে তেওঁলোকক এবজৰ্ব কৰিব টিচাৰ হিচাপে আনিব কিন্তু বহুত কোৱালিফাইড টিউটৰ যিলোকে তেওঁলোকে DLED ডিগ্ৰী ল'লে তেওঁলোকে বা ৰিকুৱাৰ্ড যিটো ডিগ্ৰী তেওঁলোকে লাভ কৰাৰ পিছতো তেওঁলোকক এতিয়ালৈকে শিক্ষক হিচাপে অনা হোৱা নাই কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে এই ৰায়টো সম্পৰ্কত যাতে শিক্ষা বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই টিউটৰ ব্যৱস্থাটো শেষ কৰক আৰু দুটা কথা মোৰ ক'ব লগা আছে মই কৈ লওঁ 1 মিনিট নিশ্চয় দিব এই হায়াৰ ছেকেণ্ডেৰী যিটো আপগ্ৰেডেশ্যন কৰিলে যে আপগ্ৰেডেশ্যন কৰাতে 6টা বিষয় শিকাব লাগিব 4জন অন্তত মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ থাকিব লাগিব কিন্তু সমস্যাটো আমি যিটো ফিল্ডত দেখা পালোঁ কিছু হায়াৰ ছেকেণ্ডেৰী আপগ্ৰেডেশ্যন হ'ল মোৰ সমষ্টিত হৈছে আপগ্ৰেডেশ্যন তাতে 4জন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আছে কিন্তু এটা ছাবজেক্টৰে 3জন আছে অসমীয়াৰ এটা 6টা ছাবজেক্ট শিকাব লাগিব হাউ ইট ইজ পচিবল এই শিক্ষক দিয়া হায়াৰ ছেকেণ্ডেৰী যিবিলাক আপগ্ৰেডেড কৰিছে তাত এতিয়া হায়াৰ ছেকেণ্ডেৰী টেট পাতে নাপাতে কি ব্যৱস্থা কৰি লৈ পাতিছেও কি ব্যৱস্থা কৰি যাতে 6টা ছাবজেক্ট শিকাব পৰা 6জন শিক্ষক সেই ছাবজেক্টৰে থাকে যাতে 4জন মানে 3জন তাৰে অসমীয়াৰ শিক্ষক থাকিব এনেকৈতো নহ'ব এই হায়াৰ ছেকেণ্ডেৰীবিলাক এটা ভেকভাওনাত পৰিণত হৈছে শিক্ষক নিয়োগৰ ব্যৱস্থাটো কৰক এটা মাত্ৰ বিষয় মই মুখ্য শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ 23 চনৰ ডিচেম্বৰ মাহত LP UPৰ বাবে 5500টা পদত বিজ্ঞাপন প্ৰকাশ কৰিছিল মেৰিট লিষ্ট প্ৰকাশ নহ'ল কিন্তু এতিয়ালৈকে হোৱা নাই তাৰ পিছত আকৌ হেৰি কৰিছে 5 চনত DLEDৰ পৰা আকৌ 4500 পষ্টত তেওঁলোকে বিজ্ঞাপন কৰিছে এতিয়া যদি মেৰিট লিষ্ট প্ৰকাশ নহয় আৰু তেওঁলোকক যদি এপইণ্টমেণ্ট দিয়া নাযায় সেই যিসকলে চিলেকশ্যন পাব বা মেৰিট লিষ্টত আহিব তেওঁলোকে ইয়াতো এপ্লাই কৰি দিব এপ্লাই কৰি দিয়াৰ লগে লগে এটা একটা পোষ্টতে এটা পোষ্ট দুটা পোষ্টত একজন মানুহে চিলেকশ্যন পাব আৰু এই যিটো সমস্যা এতিয়ালৈকে কিয় কৰিব পৰা নাই এইটো কৰক আৰু 17 চনৰ যিখন আমাৰ ক্ষেত্ৰত বাধা দিছে প্ৰভিন্সিয়েলাইজেশ্যনত বাধা দিছে এইখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে এটা খুব উদ্যোগ শিক্ষামন্ত্ৰী গোবিন্দ বসুমতাৰী মাননীয় উপাধ্যক্ষ মহোদয় আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই the Axom private coaching control and regulation bill এই বিলৰ প্ৰতি সমৰ্থন জনাই মই কেইখনমান ক'ব বিচাৰিছোঁ বিশেষকৈ আমাৰ প্ৰাইভেট কোচিংসমূহৰ ভিতৰত কিছুমান সমস্যা নিশ্চয় দেখা দিছে আৰু মাননীয় অধ্যক্ষ মহোদয় বিলখনৰ যিকেইটা নিৰ্দিষ্ট সংশোধনী প্ৰস্তাৱ আছে সেই প্ৰস্তাৱকেইটাৰ ওপৰত মই বক্তব্য ৰখাৰ আগতে আজি সাধাৰণভাৱে শিক্ষাক লৈ যিকেইটা প্ৰশ্ন উত্থাপিত হৈছে এই ক্ষেত্ৰত মই কিছু কথা ক'ব বিচাৰিছোঁ শিক্ষকৰ নাটনিৰ বিষয়টো উত্থাপিত হৈছে আমি সকলোৱে জানো যে আমাৰ ষ্টেটৰ PTR ভাল কিন্তু নিৰ্দিষ্ট কিছুমান স্কুলৰ PTRটো বেয়া ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই ইয়াৰ কাৰণে ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া লোৱা হৈছে আৰু ৰেচনেলাইজেশ্যনৰ দ্বাৰা আমাৰ তথ্য মতে আমি বহুখিনি সমস্যা শিক্ষকৰ নাটনিৰ সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হৈছোঁ প্ৰত্যেক জিলাত জিলা আয়ুক্তৰ লগত এজন অতিৰিক্ত জিলা আয়ুক্ত ইনচাৰ্জ এডুকেশ্যন থাকে জিলা শিক্ষা বিষয়া সকলো আছে মই মাননীয় বিধায়কসকলক অনুৰোধ জনাম যে নিৰ্দিষ্ট কোনো বিদ্যালয়ত যি শিক্ষকৰ নাটনি আছে সেইটো জিলা আয়ুক্তক অৱগত কৰিব আৰু প্ৰয়োজন সাপেক্ষে তাৰ স্যাৰ মই এটা কথা আপোনাক অৱগত কৰিব খুজিছো আপুনি স্যাৰ আপোনাক মই পাৰ্সোনালি অৱগত কৰাৰ পিছত নাই ইম্পৰ্টেন্ট কথা স্যাৰ জানে ইম্পৰ্টেন্ট পিছত ক'ব এনি ইম্পৰ্টেন্ট আপুনি ৰিপ্লাই দিয়াৰ পিছতো হোৱা নাই চেভেনালি ডাঙৰীয়া আপুনি স্যাৰ আপুনি নহয় আপোনাক চেভেনালি শিক্ষকৰ নাটনি কিয় হয় মোৰ ষ্টেট PTR আজিও LP স্কুলত 20:1 প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত
পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ পুলিচৰ চাকৰি হি ষ্টেট কেডাৰ গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যেহেতু বাধা আছে তাৰ কাৰণেই শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল এখন আইন আহিল যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় এটা অনলাইন পৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ এতিয়া ধুবুৰী মানকাছাৰ বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ যদি পৰ্টেল খোলা যায় অনলাইন পৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট কাৰণ আজি গোৱালপাৰা হওক ধুবুৰী মানকাছাৰ তাতে PTRটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব অৰ্থাৎ নতুন শিক্ষক আহিব তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছোঁ কিন্তু মই ৰিলিজ দিব পৰা নাই কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই দ্বিতীয় এটা সমস্যা ক'ত আছে শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত এনেকুৱা বহুত চৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছোঁ তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে আৰু ওলাই আহিবলৈ হ'লে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰোঁ তেনেহ'লে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰীক দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব মাজতে আমি পৰিকল্পনা কৰিছিলোঁ যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল সুগম অঞ্চল বুলি ভাগ কৰিম আৰু প্ৰত্যেকেই বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব কিন্তু তাতো যেহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰান্সফাৰ হৈ ওলাই আহিব পাৰে সেই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক আৰু সেই ক্লাষ্টাৰতেই শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয় দ্বিতীয় এটা পৰামৰ্শ মই যিহেতু এই কথাখিনি চৰ্চা হৈ আছে আমাৰ মাজত মই আপোনালোকৰো কিবা পৰামৰ্শ থাকিলে জনাব ইয়াতে আজি শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে মানকাছাৰতে কিয় শিক্ষক নোলায় ধুবুৰীতে কিয় শিক্ষক নোলায় এবাৰ আমি এনেকুৱা কথাও ভাবিছোঁ যে এই বেকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম যাতে সেই অঞ্চলৰ ল'ৰাই চাকৰি পায় এই
দুৰ্গম অঞ্চলৰ ল'ৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আন এটা সমস্যা শিক্ষা বিভাগৰ যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া স্বাভাৱিক কথা যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দি মই কালি নিযুক্তি দিব নোৱাৰোঁ স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব কোন সিংঘানিয়া ইউনিভাৰ্চিটি ক'ত এখন তেখেতে অনা বিএডৰ চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় এইটো পৰীক্ষা কৰিব লাগিব সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেণ্টিচিটিটো আমি প্ৰুভ কৰিব লাগিব এই প্ৰক্ৰিয়াটো দীঘলীয়া কিন্তু যেতিয়া ভেকেন্সি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেন্সিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলোঁ কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ গ'ল আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছোঁ গতিকে কণ্টেক্সুৱেল ঠিকাদাৰ কণ্টেক্সুৱেল বা ঠিকাভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে সেই আশংকাৰ কাৰণে আমি ঠিকাভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যিটো অপশ্যন আছে সেই অপশ্যনটোৰ পৰা আঁতৰি আহিছোঁ এতিয়া এটা বেলেগ অপশ্যনলৈ যাব বিচাৰিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত ইণ্টাৰ্ণশ্বিপৰ ওপৰত বহুত গুৰুত্ব দিছে এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছোঁ যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকৈ দিব পাৰে তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম গতিকে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কিছু ইণ্টাৰ্ণ পাব পাৰোঁ নেকি যিসকলে বিদ্যালয়ত সাময়িকভাৱে শিক্ষাদান কৰিব আন এটা অপশ্যনো আমি ভাবিছোঁ যে এটা ফেলোশ্বিপ এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম আছাম এডুকেশ্যন ফেলোশ্বিপ যিটো ফেলোশ্বিপৰ অধীনত আৰু যিহেতু এইটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয় গতিকে তাত টেট DLED BEd এই যিখিনি মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট আছে এই ৰিকুৱাৰমেণ্টখিনি তাত প্ৰযোজ্য নহ'ব তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন 2021 চনত কাৰ্যকৰী কৰিলোঁ এই আইনখন 2011 চনৰ আইনৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই আইনখন প্ৰস্তুত হৈছে আৰু এই আইনখন বহুত চিন্তা চৰ্চা কৰাৰ পাছত সৃষ্টি হৈছে 1/1/2006 এই তাৰিখটো কম্প্ৰমাইজ কৰিব এইকাৰণেই নোৱাৰে যে 2006 চনতে আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট বিলখন পাছ হৈছে অৰ্থাৎ 2006 চনৰ পাছত কোনেও বিদ্যালয় খুলিবই নোৱাৰে 2006 চনৰ পাছত কোনোবাই বিদ্যালয় খুলিলে এই নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনত খুলিব লাগিব আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ আণ্ডাৰত খুলিছে যদি সি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ কেতিয়াও নাহে এতিয়া 1/1/2006 এই তাৰিখটোৰ ক্ষেত্ৰত আমি আগতে যি ৰিকগনিশ্যন বা কনকাৰেঞ্চৰ কথা কৈছিলোঁ তাত আমি এতিয়া শিথিলতা আনি আমি প্ৰস্তাৱ কৰিছোঁ যে গভৰ্ণমেণ্টে যদি NOC দিছিল গভৰ্ণমেণ্টে যদি পাৰ্মিশ্যন দিছিল আমি সেই পাৰ্মিশ্যন ৰিকগনিশ্যনটোকো 1/1/2006 আগৰ বুলি পেলাই আমি গণ্য কৰিম ইউনিভাৰ্চিটিৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সংখ্যা 1100 এই সংখ্যাটো আমি বঢ়াব বিচাৰিছোঁ
ইতিমধ্যে বহু কেইবাখনো প্ৰায় 250 হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিলোঁ। এতিয়া এই হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়সমূহত পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আহিছে, যিখিনি আমি বিবেচনা কৰি আছোঁ যে পদ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰোঁ নেকি। লগতে বিজ্ঞান শাখা খোলাৰ প্ৰস্তাৱ আহিছে। মই যোৱাকালি এখন ভিচি কৰি এইটো যিটো একাডেমিক ছেশ্যন, এই একাডেমিক ছেশ্যনতে নাম ভৰ্তি কৰিব পৰাকৈ যিখিনি আমাৰ নিড বেছ আছে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিব লাগে, আৰু নিড বেছড যিটো ফিডাৰ কলেজৰ কথা কৈছে, ফিডাৰ স্কুলৰ কথা কৈছে, যে ছায়েন্স কলেজখন আছে কিন্তু ওচৰে পাজৰে হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত ছায়েন্স নাই, দুৰ্গাদাস বড়ো ডাঙৰীয়াই উল্লেখ কৰিছিলে। গতিকে ছায়েন্স কলেজৰ আশে পাশে থকা হায়াৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান শাখা খোলা এই প্ৰস্তাৱখিনিও মই ইনস্পেক্টৰ অফ স্কুলৰ পৰা বিচাৰিছোঁ আজি বা কালিৰ ভিতৰত। হ'বলগীয়া আছে যে আইনখনৰ কেইটামান মাইলৰ পোষ্ট সাল সলনি নকৰাকৈ 1/1/2006 সলনি নহয়। শিক্ষকজন যে তাত কৰ্মৰত হৈ আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ এটা আমাক প্ৰমাণ লাগিব। প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইচ। গতিকে ইউডাইচত যদি ৰেকৰ্ড নাই তেনেহ'লে সেইটো আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে ইউডাইচৰ তথ্য যিটো ভাৰত চৰকাৰে কৰে তাক এবাৰ কৰাৰ পাছত চিল কৰি দিয়ে, তাত কোনেও টেম্পাৰিং কৰিব নোৱাৰে, কোনেও ইউডাইচৰ তথ্য সাল সলনি কৰিব নোৱাৰে। গতিকে ইউডাইচৰ তথ্যক লৈ পেলাই তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পৰে আগুৱাই লৈ যাম। তাৰ অন্যথা আমি কৰিবৰ কাৰণে সক্ষম নহয়, সেইটো আমি কোনেও কৰিব নোৱাৰোঁ। সিদ্ধান্ত লোৱা আছে নেকি? ঠিক আছে।